वेलकम बेक माई यूट्यूब चेनेल अर्पणा ब्लग। आशा करूँ আপোনালোক সকলো ভালেই আছে আৰু আজি মই এটা বস্তু খাম আৰু সেই বস্তু কোনে কোনে ভাল পায় জনাব। মই কিন্তু খাই বহুত ভাল পাওঁ। কি বস্তু হয় আপোনালোকক দেখাই আছোঁ। আৰু এইয়া হ'ল পক্কা পক্কা বগৰী। বহুত দিনতে আনি থোৱা আছিলে আৰু বতৰটো বেয়া দেখি খোৱা নাছিলোঁ। এতিয়া যিহেতু বতৰটো এতিয়া ভাল কৰিছে সেইকাৰণে বগৰী খাব লৈছোঁ। আৰু মোৰ লগত আছে কেঁচা জলকীয়া, শুকান গুড়ি জলকীয়া, ধনিয়া পাত, নিমখ। আৰু এতিয়া আমি খাম খুন্দি। আৰু এইফালে মই পূৰা বগৰী খুন্দাত লাগি আছোঁ, বগৰী খুন্দি আছোঁ। আৰু এইফালে খুন্দিম এতিয়া মই জলকীয়া আৰু ধনিয়া দিম। জলকীয়াখিনি ভাঙি লৈছোঁ অলপ, এইফালে দিম ধনিয়া। আৰু এইখিনি চব মিক্স কৰিম। তাতে নিমখ, জলকীয়া এতিয়া ধুনীয়াকৈ সানিম। এইফালে সেনাই আছে যদি পূৰা হাত পুৰি আছে মোৰ। সেনাওঁতে ইমান পুৰিছে, হাত এতিয়া খাওঁতে চাগে তামাম পুৰিব। আৰু এইটো টেঙাত জ্বলা অলপ হ'লে ভালেই লাগে খাবলৈ। আৰু মনটো পূৰা খাওঁ খাওঁ লাগি গৈছে। আৰু ইয়াত চাওক মোৰ টেঙা হৈ গ'ল, এতিয়া খাবহে লাগে। বহুত জ্বলা হৈছে, একদম চকু পানী ওলাই গৈছে আৰু পূৰা পুৰিছেও। খাই কিন্তু বহুত ভাল লাগিছে। কোনে কোনে খাই ভাল পোৱা কোনে কোনে খাই ভাল পোৱা বগৰী খুন্দা। মানে এনেকৈ পথাৰত খাই ভাল লাগে। হয়, এতিয়া আমি ক'তনো এতিয়া পথাৰলৈ যাম আৰু ভিতৰতে খাই আছোঁ এতিয়া ৰুমৰ ভিতৰতে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।